হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই কেইটামান এণ্টনিমছ ক'ম। এণ্টনিমছ মানে কি বাৰু জানানে? এণ্টনিমছ মানে হ'ল বিপৰীত শব্দৰ অৰ্থ। এই বিষয়ে ক'ম, ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে তোমালোকক এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে থকা বেল আইকনটো ক্লিক কৰি দিবা। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট তোমালোকে পাই থাকিবা। 1 নম্বৰটো চোৱা, এবভ মানে ওপৰত, তাৰ বিপৰীত শব্দ হ'ব বিলো। 2 নম্বৰটো একচেপ্ট মানে গ্ৰহণ কৰা, বিপৰীত শব্দ হ'ব ৰিজেক্ট। এক্টিভ, পেছিভ হ'ব। এক্টিভ মানে কৰ্মী বা আৰু পেছিভ মানে অকৰ্মণ্য। এডমিট মানে স্বীকাৰ কৰা বা প্ৰৱেশ কৰা, ডিনেই অস্বীকাৰ কৰা। 5 নম্বৰটো চোৱা, একুইট মানে মুক্তি দিয়া, আৰু বিপৰীত শব্দ কনভিক্ট মানে দোষী সাব্যস্ত কৰা, কনভিক্ট। তাৰপৰা 6 নম্বৰটো চোৱা, এডভান্টেজ সুবিধা, ডিছএডভান্টেজ মানে অসুবিধা। এডভাৰ্চিটি মানে বিপদ, প্ৰস্পাৰিটি মানে সম্পদ। এফাৰ্ম হৈছে ডাঠি কোৱা, ডিনে মানে অস্বীকাৰ কৰা, নুই কৰা, তেনেকুৱা। তাৰপৰা 9 নম্বৰটো চোৱা, এবল সমৰ্থিত হোৱা, ইয়াৰ বিপৰীত শব্দটো হ'ব আনেবল, অসমৰ্থ হোৱা। এগ্ৰী 10 নম্বৰটো এগ্ৰী মানে একমত হোৱা, ডিফাৰ মানে অমিল হোৱা। তাৰপৰা 11টো চোৱা, কেয়াৰ মানে যত্ন লোৱা, নেগলেক্ট মানে আওকাণ কৰা। 12টো চোৱা, ক্ৰুৱেল মানে নিষ্ঠুৰ, কাইণ্ড মানে দয়ালু বা মৰমীয়াল। কমছ মানে অহা, গ' মানে যোৱা, এইটো জানাই বিপৰীত শব্দ। এৰাইভ মানে উপস্থিত হোৱা। ডিপাৰ্ট মানে প্ৰস্থান কৰা। ডিফিট মানে হৈছে পৰাজয় হোৱা বা পৰাজয়, আৰু ছাকচেছ মানে জয়। আজিলৈ ইমানেই। ইয়াৰ নেক্সট ভিডিঅ'ত মই আকৌ কেইটামান এণ্টনিমছ দিম। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে থকা বেল আইকনটো ক্লিক কৰি দিবা, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট তোমালোকে পাই থাকিবা। ধন্যবাদ।